সুদাম নামে আছে দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত আৰু বাল্যবন্ধু মোৰ বাল্যবন্ধু সম্প্ৰিয় শান্তিপতি গুৰুৰ তাত লাভ কৰিছিল শিক্ষা বিদ্যা জ্ঞান সম্প্ৰিয় শান্তিপ্ৰণীত গুৰুৰ কিহত লভিছিলোঁ আমি বিদ্যা শিক্ষাৰ জ্ঞান কিন্তু এই মায়াময় সংসাৰত দুখৰ শৃংখলিত আজি তেওঁ বাস কৰে ভঙা প্ৰজাত খুজি মাগি যি পায় তাৰে ক্ষুধা কৰে নিবানো সমগ্ৰ বিশ্ব যেতিয়া নিৰ্যাদেৱীৰ কোলাত আশ্ৰয় লয় সহনিশে অনাশাৰে মাথা তেওঁ মোক স্মৰণ কৰে দয়াময় ভক্তৰ ওপৰত আপোনাৰ কৃপা দিছে কিয় কৰা নাই বৰ্ষণ কৃপা কৰিবলৈ মই সদা প্ৰস্তুত কিন্তু সদায় যেন মোক এই সুযোগ আজি পৰ্যন্ত দিয়া নাই মই একো বুজা নাই প্ৰভু খুদামা নহয় কোনোকে সাধাৰণ মানৱ পৰম ব্ৰহ্ম জ্ঞানী জিতেন্দ্ৰিয় তেওঁ জানে ভালদৰে তেওঁ এই দৰিদ্ৰতা তেওঁৰে কৰ্মৰ ভয় সেয়ে অহনিশে মোৰ নাম জপিছে যদিও কোনোদিন কিন্তু কৰা নাই তেওঁ মোক দানৰ অনুৰোধ যদি খুদামাই মোক এবাৰ হ'লেও তেওঁৰ সকলো দুখ দূৰ কৰিবলৈ কয় তেন্তে অতি শীঘ্ৰে মই তেওঁৰ সকলো দুখ কৰিম নিবাৰো এটা কথা কিন্তু মই এতিয়াও বুজা নাই আপোনাৰ পৰম মিত্ৰ হৈ আপোনাৰ সাক্ষাতৰ বাবে অতদিনে অহা নাই কিয় নাথ মহাভক্ত প্ৰাণ খুদামাই আমাক সাক্ষাৎ কৰিবলৈ সংকোচ কৰে জানোচা আমি লজ্জিত হওঁ জানোচা ম্লান হৈ পৰে আমাৰ